মানুহ জীয়াই থাকিব পাৰে 200 বছৰ শুনি হয়তো আচৰিত হৈছে আপুনি কিন্তু আচৰিত নহব কিয়নো এক গৱেষণাত পোহৰলৈ আহিছে বাৰ্ধক্য জয়ৰ ৰহস্য মানুহৰ আয়ুস বৃদ্ধি আৰু বাৰ্ধক্যক জয় কৰাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান এক গুৰুত্বপূৰ্ণ সফলতাৰ দিশে অগ্ৰসৰ হৈছে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মেৰু অঞ্চলত পোৱা অতি প্ৰাচীন বৌহেড তিমিৰ ওপৰত কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে মানুহ হয়তো 200 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে নেচাৰ আলোচনীত প্ৰকাশিত এই যুগান্তকাৰী গৱেষণা অনুসৰি তিমিত থকা এবিধ বিশেষ প্ৰটিনৰ সহায়ত কোষৰ ক্ষয় ৰোধ কৰি মানুহৰ আয়ুস বৃদ্ধি কৰাৰ এক প্ৰবল সম্ভাৱনা প্ৰকট হৈ পৰিছে প্ৰকৃতিৰ এক বিস্ময় হৈছে এই বৌহেড তিমি যি স্বাভাৱিকভাৱে 268 বছৰ বা তাতোতকৈ অধিক সময় জীয়াই থাকিব পাৰে 2007 চনত বিজ্ঞানীসকলে এনে এটি তিমিৰ সন্ধান পাইছিল যাৰ বয়স আছিল মাত্ৰ 200 বছৰ তিমিটোৰ চকুৰ পানীৰ পৰীক্ষাৰ জৰিয়তে এই বয়স নিৰ্ধাৰণ কৰা হৈছিল ইয়াৰ পাছতে শতাব্দীৰ পাছত শতাব্দী ধৰি জীয়াই থকা এই জলচৰ প্ৰাণীবিধৰ ৰহস্য উদ্ঘাটনৰ বাবে বিজ্ঞানীসকল তৎপৰ হৈ পৰে আৰু অৱশেষত জিনতেই এই ৰহস্য লুকাই আছে বুলি জানিব পাৰে ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ভেৰা গৰ্বুনোভা আৰু আন্দ্ৰে চেলুয়ানভে তিমিক লৈ চলোৱা পৰীক্ষাত প্ৰমাণিত হৈছে যে তিমিক দীৰ্ঘায়ু কৰাৰ আঁৰত আছে CIRBP নামৰ এবিধ বিশেষ প্ৰটিন মানুহতকৈ কেইবাগুণো অধিক কোষ থকাৰ স্বত্তেও তিমিৰ কৰ্কট ৰোগ নহয় ইয়াৰ মূল কাৰণ হৈছে এই প্ৰটিনবিধে DNA যিকোনো ক্ষতি তাৎক্ষণিকভাৱে মেৰামতি কৰিব পাৰে আৰু জিনৰ অস্বাভাৱিক পৰিৱৰ্তন বা মিউটেশ্যন ৰোধ কৰে ফলত তিমিৰ জীৱনকালত কোনো জটিল ৰোগৰ সৃষ্টি নহয় সাধাৰণতে 30 বছৰ বয়সৰ পাছৰ পৰা মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ কাৰ্যক্ষমতা প্ৰতি 10 বছৰত 5 পৰা 10% পৰ্যন্ত হ্ৰাস পায় কোষৰ ক্ৰমোজমৰ শেষৰ অংশ অৰ্থাৎ টেলোমিয়াৰৰ ক্ষয় হোৱাৰ ফলতে কোষৰ মৃত্যু ঘটে আৰু বাৰ্ধক্য আহে কিন্তু তিমিত থকা এই বিশেষ প্ৰটিনবিধৰ সহায়ত এই ক্ষয় প্ৰাপ্তি ৰোধ কৰি কোষৰ জন্ম মৃত্যুৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে এনে কৰিব পাৰিলে মানৱ দেহত সহজে বাৰ্ধক্য নাহিব আৰু আয়ুস বহুগুণে বৃদ্ধি পাব ইতিমধ্যে পৰীক্ষামূলকভাৱে এই প্ৰটিনবিধ কিছুমান পতংগ আৰু মানৱ কোষত প্ৰয়োগ কৰা হৈছে গৱেষকসকলৰ মতে প্ৰটিন গ্ৰহণ কৰা পতংগবোৰৰ আয়ুস স্বাভাৱিকতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অৱশ্যে জলজ পৰিৱেশৰ নিৰ্দিষ্ট উষ্ণতাত ক্ৰিয়াশীল আৰু এই প্ৰটিনবিধে স্থলভাগত বসবাস কৰা মানুহৰ শৰীৰৰ উষ্ণতাত কিমান ফলপ্ৰসূভাৱে কাম কৰিব পাৰিব সেয়া এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই ব্যুৰো ৰিপৰ্ট NETV